আজি আমাৰ চেনেলটিৰ যোগেদি নামৰূপৰ এজন প্ৰচাৰবিহীন ব্যক্তিক পৰিচয় কৰাব বিচাৰিছোঁ, যিজন সুধী সমাজৰ নমস্য, বয়োজ্যেষ্ঠ, ধৰ্মপ্ৰাণ, সমাজসেৱক তথা চাৰি নামৰ ভকত, তেখেত লোকনাথ চেতিয়া। চাকৰি সূত্ৰে আপুনি নামৰূপত কেতিয়াৰ পৰা আছে? 1980 জুলাই। আপোনাৰ জন্মস্থান ক'ত? ধুপাবৰ আদাবাৰী চেতিয়া গাঁও। বৰ্তমান আপোনাৰ বয়স কিমান হৈছে? 84 বছৰ। আধ্যাত্মিকভাৱে ভকতৰ সংগত আপুনি কেতিয়াৰ পৰা আহিলে? 1974 চনৰ পৰা। আপুনি কোন সত্ৰৰ শিষ্য? দক্ষিণ পাট সত্ৰ। অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা অখণ্ড ভাগৱতৰ অনুষ্ঠানৰ মূলত থাকি পৰিচালনা কৰি আহিছে। মনত আছেনে কিমান অনুষ্ঠান হ'ব? 10 ঠাইত। চাৰি নামৰ ভকত হিচাপে আপোনাক সকলোৱে গণ্য কৰে, আপুনি কি কয়? ক'বলৈ একো নাই, কিন্তু 4 নম্বৰ ভকত হোৱাটো বৰ টান কথা। কোনোবাই গণ্য কৰিব পাৰে, কিন্তু এই চেষ্টা অসাধ্য একো নাই যদিও আমি চেষ্টা কৰি 4 নম্বৰ ভকত হিচাপে হ'ব পৰা নাই। ভকত সমাজলৈ আপোনাৰ পৰামৰ্শ কি? এক নাম এক নিৰ্দিষ্টভাৱে অন্তঃকৰণে ল'ব লাগে। আধ্যাত্মিক ধ্যান ধাৰণাৰে আজিৰ যুৱ প্ৰজন্মক কি উপদেশ দিব? আধ্যাত্মিক জ্ঞান ধৰ্ম চৰ্চা কৰিবলৈ আৰম্ভ কৰাটো উপদেশ দিওঁ। আপুনি কাৰ লগত থাকে, কোন কোন আছে? মোৰ ল'ৰা আছে আৰু সহধৰ্মিনী আছে, আমাৰ বোৱাৰী আছে, নাতি আৰু নাতিনী। আপোনাৰ পৰিয়ালক পৰিচয় কৰাই দিয়ক। এয়া মোৰ সহধৰ্মিনী। নমস্কাৰ। এয়া মোৰ ল'ৰা, এয়া মোৰ বোৱাৰী, এয়া মোৰ নাতিনী, এয়া মোৰ নাতি। এখেতক আজি এনেদৰে আমি পৰিচয় কৰাই দিলোঁ আৰু ভকত বৈষ্ণৱ তথা সমূহ ৰাইজৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে তেখেতৰ হৈ পিনি যদি কিবা বিচাৰ কৰে তেতিয়াহ'লে আমালৈ মন্তব্য পঠাব। ধন্যবাদ।